গাইজ নমস্কাৰ। তো এতিয়া মই বহি আছোঁ আৰু বহি আপোনালোকে ট্ৰেভেল কৰিব পাৰে, মানে কেনেকৈ ট্ৰেভেল বহি মানে ট্ৰেভেল কৰিব পাৰে, মানে চবেই বহি ট্ৰেভেল কৰে দিয়কচোন। কিন্তু এইটো ট্ৰেভেলটো বহি আপোনালোকে কেনেকৈ কৰিব পাৰে মই আপোনালোকক কৈ আছোঁ। চাওক, এটা মানে বাইক আছে, বাইক যিটো আপুনি কিনিব নালাগে, কিন্তু তথাপিও আপুনি সেই বাইকটোত ট্ৰেভেল কৰিব পাৰিব। এইটো বেংগালুৰুত পোৱা যায়। এইটো কোৱা হয় ইয়াতে ইউলু বাইক, YULU ইউলু বাইকছ। তো এইটোত আপোনালোকে কেনেকৈ ট্ৰেভেল কৰিব পাৰিব, মানে এটা এপ আছে, মোবাইল এপ। সেই এপটো আপুনি ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পাছত কি হ'ব, ইলেক্ট্ৰিক বাইকটো মই আপোনালোকক দেখাইছোঁ। তো এইখনে হৈছে ইউলু বাইকছ, ধুনীয়া নীলা ৰঙৰ মানে বাইক, সৰু মৰু একদম এটা মানুহ বহিব পৰাকৈ, আৰু মানে বহুত ভাল, এইটো বহুত লাইট আৰু বেছি স্পীডো নহয়, তো এক্সিডেণ্টৰ চান্সো বহুত কম। তো এইখন মানে মজা বাইক। আৰু তো চাওক, এই বাইকটো যে আপোনালোকে চালে, এই বাইকটোত মানে কি হয় যে এই বাইকটো মানে এপটো ডাউনলোড কৰিলে আপোনালোকে, ডাউনলোড কৰাৰ পাছত তাতে পইচা লোড কৰিব লাগে, 199 এনেকৈ কিবা এটা আপুনি ছিকিউৰিটি ডিপজিট দিব লাগে সিহঁতক। মানে সেইটো পইচাটো আপুনি ঘূৰাই পাই যাব, যেতিয়া আপুনি এপটোৰ পৰা চাইন আউট কৰিব বা ডিলিট কৰিব, তেতিয়া ঘূৰাই পাই যাব। এতিয়া চাওক, মানে বেংগলোৰ দৰে চাওক, ইমান ডাঙৰ এটা চিটি, আপুনি যদি ক'ৰবাত ট্ৰেভেল কৰিব হয়, ধৰি লওক ইয়াতে ইমান বেছি ট্ৰাফিক হয় ন, মানে মাথা চাথা বেয়া হৈ যায় মানুহৰ। তো এতিয়া আপুনি কি কৰিব পাৰে, এইটোত মানে পইচাটো আপুনি লোড কৰিলে, ছিকিউৰিটি ডিপজিটটো দিলে, তাৰ পাছত কি হ'ব যে আপুনি সেই ছিকিউৰিটি ডিপজিট দিয়াৰ পাছত সিহঁতক মানে আপুনি ধৰি লওক ইয়াৰ পৰা 10 কিলোমিটাৰ ট্ৰেভেল কৰিব আছে, সিহঁতৰ এটা ৰেঞ্জ থাকে, মানে সেই ৰেঞ্জৰ ভিতৰতে আপুনি বাইকটো য'তে কি নহয় লৈ যাব পাৰে। মানে প্ৰথমতে পে'মেণ্টটো কৰিলে, পে'মেণ্টটো কৰাৰ পাছত তাৰপাছত এটা ছিকিউৰিটি এটা স্কেনাৰ তো আহিব। এইটো চাওক, স্কেনাৰটো, এইটোৱে স্কেনাৰটো হয়। এইটো আপুনি নিজৰ মোবাইলত মানে স্কেন কৰিব লাগিব, ইউলু এপটো খোলা পাছত, মানে পইচা চইচা লোড কৰাৰ পাছত, আৰু স্কেন কৰাৰ লগে লগে এইটো মানে নিজে ষ্টাৰ্ট হৈ যাব। চাওক, স্কেনাৰটো আপুনি স্কেন কৰাৰ লগে লগে গাড়ীটো ষ্টাৰ্ট হৈ গ'ল। এতিয়া আপুনি এই গাড়ীটোক যিকোনো জেগাত লৈ যাব পাৰে বেংগলোৰৰ ভিতৰত। মানে এটা এৰিয়া বনাই দিছে তাহাঁতি, যে ধৰি লওক আপুনি যদি গুৱাহাটীত আছে, গুৱাহাটীত খানাপাৰাৰ পৰা জালুকবাৰীলৈকে ধৰি লওক যেনেকৈ এৰিয়া এটা হৈ গ'ল, তো সেনেকৈ মানে এৰিয়া এটা বনাই দিছে। তো সেনেকৈ আপোনাক এৰিয়া এটা দি দিব, তাতে এৰিয়াৰ ভিতৰত আপুনি যিকোনো জেগাত লৈ যাব পাৰে সেই গাড়ীটো। আৰু তাতে এটা বস্তু ভাল আছে, মানে তাতে পাৰ্কিং এৰিয়া আছে, আপুনি য'তে ত'তেও থৈ দিব নোৱাৰে সেই বাইকটো। আপুনি ধৰি লওক, মই গুৱাহাটীত এক্সাম্পল দিছোঁ, বেংগলোৰৰ যিহেতু আপোনালোকে বুজি নাপাব। আপুনি ধৰি লওক গণেশগুৰি যাব লাগে, ঠিক আছে, খানাপাৰাৰ পৰা গণেশগুৰি আপোনালোকে যাব লাগে। এতিয়া কি হ'ব, আপোনালোকে খানাপাৰাৰ পৰা গণেশগুৰি যাব হ'লে আপোনাৰ খানাপাৰা ধৰি লওক ব্ৰিজৰ তলত এইটো পাৰ্ক থাকিব, ঠিক আছে। আৰু আপোনাৰ যিহেতু গণেশগুৰি যাব লাগে, গণেশগুৰিটো ডাঙৰ হয়, তো আপোনাৰ গণেশগুৰিটো এটা পাৰ্কিং জেগা থাকিব, এটা বা দুটা তিনিটা এনেকৈ থাকিব। তো আপুনি ধৰি লওক গণেশগুৰি ব্ৰিজৰ তলত এটা পাৰ্কিং আছে, তো আপুনি খানাপাৰা ব্ৰিজৰ তলৰ পৰা উঠাই পিনে আকৌ মানে গণেশগুৰি ব্ৰিজৰ তলত আপুনি সেইটো গাড়ীটো লৈ যাই পিনে পাৰ্ক কৰি দিব পাৰিব। আৰু তাৰে পৰা আপুনি য'তে যাব না আছে কিয় গণেশগুৰিত, আপুনি তাৰ পৰা খোজকাঢ়ি গ'লে হ'ল। তো সেই চিষ্টেমতে ইয়াতো এনেকৈ জেগা কেইটামান বনাই দিয়া আছে, তো আপোনালোকে সেনেকৈ লৈ যায় সেই জেগাটোতে পাৰ্ক কৰিব লাগিব গাড়ীটো। দামটো খুবেই কম, মানে বহুত কম খৰচা, আৰু গোটেই ইলেক্ট্ৰিক হয় বাইকটো, গোটেই ইলেক্ট্ৰিক বাইক হয়। তো একদম এইটো মজা বস্তু। তো এই বস্তুটো যদি আমাৰ গুৱাহাটীত আহে কিমান ভাল হ'ব ভাবকচোন। মানে আমি ট্ৰাফিকত ইমান ভুগি থাকোঁ, হয় দিয়কচোন, মানে লুকটো ইমান ভাল নহয় বস্তুটো, কিন্তু ভাবক, মানে ইমান এটা সস্তা বস্তু, ইমান আপোনাক হেল্প হ'ব। মানে গুৱাহাটীতো কম ট্ৰাফিকটো নহয়, গুৱাহাটীতো বহুত বেছি ট্ৰাফিক হয়। তো আপুনি ভাবক কিমান সোনকালে গৈ পাব আপোনালোকে যদি এইটো বস্তুটো কৰে। তো এই বস্তুটো যদি গুৱাহাটীতো আহে ন, ভাল লাগিব আমাৰ। তো এই বস্তুটো বৰ্তমানলৈকে দিল্লীত আছে, আৰু কেইটামান জেগাত আছে দিয়কচোন, মেট্ৰ' চিটিবিলাকত আছে। এই বস্তুটো গুৱাহাটীত আহিলে ভাল। আৰু এটা বস্তু আছে গাইছ, এইটোত মই চাই আছোঁ ন, জমেট' যোনবিলাকে ডেলিভাৰী কৰে ন, যাৰ তাত বাইক নাই, চাইকেল নাই, সিহঁতে কি কৰে ন, জমেট'ত চাইন ইন কৰি লয়, আৰু 10 টকা 15 টকাত এইটো বুক কৰি লয় 1 ঘণ্টাৰ কাৰণে, এনেকৈ বিন্দাছ লৈ পিনে ডেলিভাৰী কৰি থাকে। তো মানে গোটেই দিনটো সিহঁতৰ ধৰি লওক 50 টকামান যায়, আৰু ইনকামটো 300-400 টকা যদি হৈ যায়, তো আপোনাৰ তেলৰ আপোনাৰ যদি বাইক আছে, তেলৰ কম দামতে আপুনি গোটেই সিহঁতে ডেলিভাৰী কৰি লয়, সিহঁতৰ বেছিয়ে লাভ ক'ব গ'লে। তো সিহঁতে ডেলিভাৰী বয়বিলাকে এইটো বস্তুটো ইউজ কৰে, ইউলুটো খুব ইউজ কৰে সিহঁতে, এইটো ডেলিভাৰ কৰে, খানা চানা ডেলিভাৰী কৰে। তো এইটো বহুত মজা হয়। আপুনি যদি ঘূৰিব বিচাৰে, বেংগলোৰত আহিলে আপোনালোকে যদি ঘূৰিব বিচাৰে, সেইটো আপোনালোকে মানে ইউলু বাইকটো আপোনালোকে লৈ পিনে ঘূৰিব পাৰে। ইহঁতে চাৰ্জেছবিলাক কেনেকৈ লয় মই আপোনাক গোটেই ভালকৈ বুজাইছোঁ। চাওক, যেতিয়া আপুনি বুকিং কৰিব, প্ৰথম 30 মিনিটৰ কাৰণে আপুনি 10 টকা দিব লাগিব, আৰু তেতিয়াৰ পৰা নেক্সট 30 মিনিট যেতিয়া হ'ব, তেতিয়া আপুনি 5 টকা দিব লাগিব। মানে প্ৰথম ঘণ্টাৰ কাৰণে আপুনি 15 টকা দিব লগা হ'ল, আৰু তাৰ পৰা নেক্সট 1 ঘণ্টাৰ কাৰণে আপুনি 10 টকা দিব লগা হ'ল। মানে যদি আপুনি 10 ঘণ্টাৰ কাৰণে লৈছে, তেনেহ'লে আপুনি টোটেল 105 টকা দিব লাগিব। তো আপোনালোকে এবাৰ ভাবি চাওকচোন, মানে কোম্পানীটো ইমান কম খৰচাত এইটো কেনেকৈ চলাই আছে, মানে কেনেকৈ চলি আছে, মানে ভাবিলে এবাৰ মোৰ মাথা চাথা বেয়া হৈ গৈছে, মানে এইটো কেনেকৈ হৈ আছে। The feeling behind my eyes, you stood out 'cause you were in red. Then against my intentions I let you turn me.
যদি আপোনালোকে এই ভিডিঅ'টো চাই পিনে ভাল নাপালে মানে এইটো ইনফৰ্মেশ্যন বা ইনফৰ্মেটিভ অকণমান লাগিলে আপোনালোকে নতুন কিবা শিকিব পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মানে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ফ্ৰেণ্ডছকেইটাৰ লগত শ্বেয়াৰ কৰি দিব আৰু কোনোবা যদি বেংগলোৰত আছে ফ্ৰেণ্ড সিহঁতৰ লগত শ্বেয়াৰ কৰিবই কৰিব আৰু আপোনালোকে যদি বেংগলোৰ আহি আছে তো এইটো চাই আহিব আৰু দিয়ক তো বাকী আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাইছোঁ দিয়ক হ'ব দিয়ক নেক্সট ভিডিঅ'ত লগ পাম তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব ন অঁ প্লিজ কৰি দিব দেই আপোনালোকৰে ল'ৰা ছাবস্ক্ৰাইব কৰি দিব দিয়ক লগ পাম নেক্সট ভিডিঅ'ত বাই বাই